তোমালোকলৈ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে সুবিধাৰ্থে ভাৰতৰ কিছু প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। তোমালোকক মই শ্বৰ্ট ভিডিঅ'ত দেখাইছিলোঁ যে ভাৰতৰ ওপৰত ভাৰতৰ ৰাজধানী ক'ত আছে তোমালোকে জানাই, নতুন দিল্লী। ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা কি বুলি কোৱাৰ লগে লগে তোমালোকে জানাই, দেৱনাগৰী লিপিত লিখা হিন্দী আছিলে, হিন্দী। তাৰপিছত ভাৰতৰ মুঠ মাটিকালি কিমান বুলি ক'লে তোমালোকে জানাই, খ নম্বৰত থকা। তাৰপিছতে দেখিছাই ৩২ লাখ কিমান আছে দেখিছাই নহয়, ৮৭,২৬৩ বৰ্গ কিলোমিটাৰ। তাৰপিছতে ভাৰতৰ চাৰিসীমাৰ দৈৰ্ঘ্যটো কটো হয়। তাৰপিছত ভাৰতখন কোন গোলাৰ্ধত অৱস্থিত সেইটো তোমালোকে জানাই, উত্তৰ গোলাৰ্ধত। ভাৰতৰ প্ৰচলিত মুঠ ভাষা কেইটা বুলি কোৱাৰ লগে লগে ১৬৫২টা। তাৰপিছত ভাৰতৰ সৰ্ববৃহৎ শৃংগ বুলি কোৱাৰ লগে লগে কাঞ্চনজংঘা। চোৱা, ভাৰতৰ প্ৰথম নোবেল বঁটা বিজয়ীগৰাকী খটো হয় ৰবীন্দ্ৰনাথ ঠাকুৰ। অপশ্যন কেইটা তোমালোকে মনত নাৰাখিলেও মূল এনচাৰটো মনত ৰাখিলেই হ'ল। ভাৰতৰ ইলেক্ট্ৰনিক চিটি বুলি কোনখন নগৰক জনা যায়, বাংগালুৰু। ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়, সমুদ্ৰগুপ্ত। ভাৰতৰ প্ৰথম বাতৰি কাকত আছিলে বেংগল গেজেট। ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম ভাৰতীয় মহিলাগৰাকী কোন আছিল বুলি কোৱাৰ লগতে আৰতি সাহা। বিছমিল্লা খানে বজোৱা বাদ্যযন্ত্ৰটোৰ নাম চেহনাই। কাৰ নেতৃত্বত ইণ্ডিয়ান নেশ্যনেল আৰ্মি গঠিত হৈছিল, সুভাষ চন্দ্ৰ বোস। ভাৰতৰ কোন চহৰক চিটি অফ গল্ডেন টেম্পল বুলি জনা যায়, অমৃতসৰক। তাৰপিছত গোলকুণ্ডা দুৰ্গ ক'ত অৱস্থিত, হায়দৰাবাদ। ভাৰতৰ বৰ্তমান জনসংখ্যা ১৪০ কোটি, প্ৰায় ১৪০ কোটি তোমালোকে জানাই। ভাৰতৰ বৰ্তমান ৰাজ্যৰ সংখ্যা ২৮খন। ভাৰতৰ ৰাষ্ট্ৰীয় নদী গংগা। ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বুলি ক'লে হকী। ভাৰতৰ ৰাষ্ট্ৰীয় পশু ঢেকীয়াপতীয়া বাঘ। দি মৰ্নিং ছং অফ ইণ্ডিয়া কোনটো গীতৰ অনুবাদ হয়, ইংৰাজী অনুবাদ, জনগণ মন। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচক ৰবীন্দ্ৰনাথ ঠাকুৰ। ছিকিম ৰাজ্যৰ ৰাজধানী গেংটক। তেলেংগানা ৰাজ্যৰ ৰাজধানী ক'ত আছে, হায়দৰাবাদ। পশ্চিমবংগ ৰাজ্যৰ জাতীয় প্ৰাণী হ'ল ভাৰতীয় হাতী। তেলেংগানা ৰাজ্য কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল, ২০১৪ চনৰ ২ জুনত। ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ মূল উৎস নাট্যশাস্ত্ৰৰ ৰচক আছিলে ভৰতমুনি। কোন হিন্দু দেৱতাৰ সন্মানাৰ্থে উৰিষ্যাৰ পুৰীত ৰথযাত্ৰা পালন কৰা হয়, এইটো জগন্নাথ। কথাকলি কোনখন ৰাজ্যত প্ৰচলিত লোকনৃত্য, এইটো আমি কেৰেলা। তাৰপিছত ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিলে ৰাজেন্দ্ৰ প্ৰসাদ। তোমালোকে ৰাষ্ট্ৰপতিবোৰ প্ৰথম আৰু বৰ্তমান এইখিনি মষ্ট ইম্পৰ্টেণ্ট, তোমালোকে ৰাষ্ট্ৰপতিৰ সেইখিনি চাবা। দণ্ডিয়া কোন ৰাজ্যৰ জনপ্ৰিয় নৃত্য হয়, যিটো আমি দাণ্ডিয়া বুলিও কওঁ, এইটো গুজৰাটৰ হয়। ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতিগৰাকীৰ নাম কি, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণ। এইখিনি আজি তোমালোকৰ 33টা কুৱেশ্যন MCQ আগবঢ়াইছোঁ। ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিবা, তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা। আজিলৈ সামৰিছোঁ, ধন্যবাদ।